Hey guys, good morning. আৰু মোৰ চেনেলত তোমাক আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজি হৈছে গৰু বিহু। সো বতৰটো বহুত বেয়া আৰু গৰু চৰু ধুৱাবলৈ যাব লাগিব। আমাৰ ঘৰটো পুৰা গৰু চৰু ধুৱাবলৈ সবে ৰেডি হৈ আছে। সব দেখাবলৈ তোমাক ট্ৰাই কৰি আছো। সব হেতু কন্টিনিউ কৰি গৈ থাকা। সো ইয়াত পুৰা হালধি চালধি লাও বেগেনা থেকেৰা সব মানে হেৰি হৈ গৈছে, কাটা কৰা হৈ গৈছে। এয়া চোৱাৰ পৰা গৰুক পিটিবলৈ আৰু গৰুক চাট দিবলৈ এইবিলাক চাট বাৰী বনোৱা হৈছে আৰু এয়া বাৰী বনোৱা হৈছে, এইবিলাক চাট বাৰী বুলি কয়। গৰুক পিটিবই আদি আৰু এইটো চুঙা, ইয়াত হালধি ৰস ভৰাই পেলাই গৰুক খুৱাব লাগিব। আৰু এয়া চব পৰা হালধি চালধি পিঠা হৈ আছে আৰু এয়া হালধি চব বিহুটো কণ্টিনিউ কৰি গৈ থাকা। ফ্ৰেণ্ডছ, এইটো হৈছে মাখিলতী পাত, এইটো লাগে গৰু বিহুৰ দিনা। চ' এতিয়া গৰু চৰু ধুৱাবলৈ যাম। চ' বিহুটো কণ্টিনিউ কৰি গৈ থাকা। জয় আই অসম। ফ্ৰেণ্ডছ, গৰু ধুৱাবলৈ মই ৰেডি হৈ গ'লো, পুৰা গামোচা চামোচা পিন্ধি ল'লো, দেখিছে নহয়। আৰু এয়া চব ৰেডি। এয়া প্ৰতিবাৰে মানে গৰু নদীত লৈ যোৱা হয়, বাট আজি বতৰটো বহুত বেয়া হৈছে, বৰষুণ পৰি আছে অলপ অলপকৈ। চ' নদীত নিনিও, অলপ আগতে গৰুটো মানে ঘৰৰ চোতালতে গৰুটো ধুৱাই দিম। চ' কেনেকৈ গৰুটো ধুৱাওঁ কি কৰোঁ চব দেখাবলৈ ট্ৰাই কৰিছোঁ। বিহুটো কণ্টিনিউ কৰি গৈ থাকা। ফুটটো দিব নিদিয়ে, দেখিছে নাই গাইছ? ফুটটো দি দিলো। হে ফ্ৰেণ্ডছ, ফাইনেলি আমাৰ গৰু গা ধোৱা হৈ গ'ল। এতিয়া মই নদীত যাম, কোনে কেনেকৈ গা ধুৱাইছে সকলোবোৰ দেখাবলৈ ট্ৰাই কৰিম। চ' ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকা। ফাইনেলি আহি পাই গ'লোঁ নদীত আৰু ইয়াত বহুত মানুহ আহিছে, চবে গা ধুৱাবলৈ আহিছে। আৰু এইটো মোৰ ফ্ৰেণ্ড পুলক হয় আৰু নদীত চবে গা ধুই আছে, গৰুকো গা ধুৱাই আছে। চ' সকলোবোৰ দেখাবলৈ ট্ৰাই কৰি আছোঁ। ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকা। আহি পেলাই বহুত ভাল লাগিছে, মানে চবেই মিলি পেলাই গা চা ধুইছে, গৰুকো গা চা ধুৱাইছে। বাট মই নদীত নামা নাই, মই ঘৰতে গৰু চৰু গা চা ধুৱাই মই নিজেও গাটো ধুই কৰি আহিছোঁ। এতিয়া মানে বৰষুণো পৰি আছে, ঠাণ্ডাও লাগি আছে অলপ চলপ। চ' গা ধোৱা নাই নদীত। চ' ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকা। বহুত বৰষুণ, দৌৰিছোঁ এতিয়া ঘৰলৈ। বৰষুণত ইমান তিতিলে জ্বৰ চৰ হৈ যাব পাৰে। চ' গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। চ' ভিডিঅ'টো চাই ভাল পালা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছা দেন ছাবস্ক্ৰাইবটো কৰি থৈ যাবা। বাই বাই, জয় অসম।